वेलकाम बैक टू माई चैनल। আজি আছোঁ মই নিমাতী ঘাটত। আপোনাক মই কেইটামান বস্তু দেখাব বিচাৰিছোঁ নিমাতী ঘাটত। তো আপুনি ভিডিঅ'টো স্কিপ নকৰি ফুল ভিডিঅ'টো চাই থাকিব। ইয়াতে মোৰ বাইকটো লগাই দিছোঁ আৰু বাকী এইফালে এনে শাৰী পাতি বাইকবিলাক লগাই থাকে। আপোনালোকে এটা বস্তু চাওক, প্ৰতিটো বাইকে ডাবল ষ্টেণ্ড কৰি লগোৱা আছে, কোনো বাইক ছিংগল ষ্টেণ্ড নাই। কাৰণ একেলগতে বহুত বাইক ৰাখিবলৈ আৰু ইয়াত পৰি নাযাবলৈ এনেকুৱা ডাবল ষ্টেণ্ড কৰি ৰখা হয়। এয়া হৈছে নিমাতী কমলাবাৰী ফেৰীখোৱা। এইখন অসম চৰকাৰৰ জল পৰিবহণ বিভাগৰ অন্তৰ্গত। এই ফেৰীবিলাক দুটা ধৰণে চলে, এটা হৈছে গভৰ্ণমেণ্টৰ আণ্ডাৰত আৰু হৈছে প্ৰাইভেটলি, যিটো নিজাববীয়াকৈ চলাব পাৰে। ফেৰীবিলাকত এনেকৈ ধুনীয়াকৈ বহিবলৈ জেগা দিয়া থাকে, যাৰ ইচ্ছা সি বহিও যাব পাৰে। আৰু প্ৰতিটো চিটতে এনেকৈ লাইফ জেকেট দিয়া থাকে আৰু চবেই এইটো লাইফ জেকেটটো পিন্ধাটো বাধ্যতামূলক। এইবিলাক হৈছে লাইফ জেকেট, এইটো পিন্ধা কম্পালচৰি হৈ গৈছে আজিকালি। আগতে নিপিন্ধিলেও চলিছিলে। মই এবাৰ লাইফ জেকেট পিন্ধি দেখাই দিওঁ আপোনালোকক। আপুনি চাওক কেনেকৈ পিন্ধিব লাগে। প্ৰায়ভাগ ডাঙৰ জাহাজত এনেকা ইটো মূৰৰ পৰা সিটো মূৰত যাবলৈ এনে সৰু ৰাস্তা থাকে, আৰু এইটো হৈছে জাহাজৰ পিছফাল ভাগটো। যেতিয়া ড্ৰাইভাৰজনে জাহাজখন বাওঁফালে ঘূৰাই তেতিয়াহ'লে এই বাওঁফালৰ চেইনখন টান খায়, আৰু যেতিয়া সোঁফালে ঘূৰাই তেতিয়াহ'লে এই আগৰ সোঁফালৰ চেইনখন টান খায়। নাৱত যেনেকা বৈঠা থাকে ঠিক তেনেদৰে ইয়াত এটা লিভাৰ আছে, সেই লিভাৰটোৱে জাহাজখন সোঁফাল বাওঁফাল কৰাত সহায় কৰে। লগতে আপোনাক আৰু এটা বস্তু দেখাইছোঁ, এইটো চাওক। ইয়াত এইটো কিচেন ৰুম হয়। তো ইয়াত জাহাজৰ যিখিনি খোৱা বোৱা বনোৱা কামখিনি ইয়াতে হয়। কিচেন ৰুম, তো লক লগোৱা আছে, পানী চানী সুবিধা আছে, গা চা ইয়াতে ধুৱে, পাইছেনে? পূৰা পানী ব্যৱস্থা আছে, গা ধুব লাগে আৰু ইয়াত খাব লাগে আৰু ইয়াত কাম কৰিব লাগে, যাব লাগে। জাহাজখনত ঘূৰি এনেকুৱা লাগিছে যেন কাৰোবাৰ ঘৰতহে ঘূৰি আছোঁ যেন পাইছোঁ। আৰু এটা বস্তু মন কৰিছে, চব জেগাতে লাইফ জেকেটটো থাকেই। আৰু ইয়াত চাইছে টয়লেটৰ সুবিধা ধুনীয়াকৈ দিয়া আছে, কাৰোবাৰ টয়লেট কৰিব মন গ'লেও ধুনীয়াকৈ টয়লেট কৰিব পাৰে, কোনো প্ৰব্লেম নাই। এই নাওখন চাইছে, এয়া হৈছে মটৰেৰে চলা নাও। ইমাৰ্জেঞ্চি সময়ত ব্যৱহাৰ কৰাৰ কাৰণে ইয়াত ৰাখি থোৱা হৈছে, আৰু সোনকালে যাবলৈও ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে এটা বস্তু মন কৰিছেনে, জাহাজখনৰ প্ৰায়ভাগ বস্তুৱে লোহাৰে মেটেলেৰে নিৰ্মিত। তো ইমান ডাঙৰ বস্তুটো কেনেকৈ উপঙি থাকে, মানিব লাগিব এইটো বিজ্ঞানৰ বলতহে হ'ব পাৰিছে। আমি লাইফ জেকেটৰ বিষয়ে কিছু কথা জানি থ'লে ভাল। এইটো হৈছে ফ্ৰণ্ট ছাইড, এইটো বয়সস্থ মানুহৰ কাৰণে 43 কেজিৰ পৰা 140 কেজিলৈকে, আৰু বুকুৰ যিটো ছাইজ এইটো 1750 ml লৈকে পিন্ধিব পাৰিব। এই ৰছীবিলাক চাওক কিমান শকত ৰছী। এই ৰছীবিলাকেৰে জাহাজখন যেতিয়া পাৰত থাকে তেতিয়া এই ৰছীবিলাকেৰে বান্ধি ৰাখে। কিমান শকত ৰছী, যাতে পাৰৰ পৰা জাহাজখন দূৰলৈ নাযায়। কেইটামান ফেৰীত এনেকা ভিতৰত জাহাজখনৰ ভিতৰত এনেকা বহি লগতে থিয় হৈ যাবলৈ সুবিধা থাকে। চাওক ইয়াত মানুহ থিয় হৈ আৰু বহি গৈছে। ডাঙৰ ডাঙৰ জাহাজবিলাকত এনেকুৱা আগফালে বহুত জেগা থাকে, আপুনি ঘূৰি ফুৰিব পাৰে, আৰামছে বহিব পাৰে। ইয়াত আপুনি এটা ক্ৰিকেট মেচ আৰামছে খেলি টাইমটো পাৰ কৰিব পাৰে, ইমান জেগা থাকে। যিবিলাক ডাঙৰ ফেৰী হয় সেইবিলাকত তলে ওপৰে দুই জেগাতে বহিবলৈ সুবিধা থাকে, আৰু ইয়াতো আছে। তো আমি গৈ চাওঁ কেনেকুৱা সুবিধাবিলাক। তো চব জেগাতে লাইফ জেকেটবিলাক থাকে, তো ইয়াতো বহিব পাৰে ধুনীয়াকৈ, আৰু বহুত স্পেচ আছে। আৰু এইটো হৈছে হুইল হাউচ, ইয়াৰ পৰাই জাহাজখন কণ্ট্ৰল কৰে। এইটো হৈছে ওপৰৰ মহল, একেবাৰে ওপৰৰ মহল হয় এইটো। তো ইয়াতে বহি দিবলৈ সুবিধা আছে, তো বহি যাব পাৰে। আৰু এইটো হৈছে জাহাজৰ চাইলেঞ্চাৰ। ইয়াক ফেনেল বুলি কয়, যিহেৰে ধোঁৱাটো ওলায়। এইবিলাক ধোঁৱা ওলায়, আৰু আপুনি ইয়াত বহিব পাৰিব। লগতে ইয়াত আপোনাৰ ড্ৰাইভাৰৰ কেবিনখন এবাৰ ধুনীয়াকৈ দেখাই দিওঁ। এইটো হৈছে হুইল হাউচ। তো আপুনি ভিতৰতে চাইছে, এইটো ষ্টাৰিংটো আছে, ড্ৰাইভাৰটো ইয়াতে বহে। এই ষ্টাৰিংটো আছে, এইটো কণ্ট্ৰল কৰি থাকে পুৰা জাহাজখন। ইমান বস্তু কাৰিকৰী নহয়, চিম্পলি যেহেতু মই ফেৰীত কাম কৰি থকা মানুহবিলাকৰ বিষয়ে নাজানো,
তো আপোনালোকে কমেণ্ট কৰি জনাব যে ইয়াত কাম কৰিবলৈ কিবা কোৱালিফিকেশ্যন দৰকাৰ হয় নে নৰ্মেল সকলো মানুহে ইয়াত কাম কৰিব পাৰে। সেয়া চাওক, এই মানুহ দুজনে জাহাজখন কেনেদৰে চলাই আছে। ময়ো ফাৰ্ষ্ট টাইম চাইছোঁ, বহুত ভাল লাগিছে চাই এই জাহাজখন চলাই থকা। যিহেতু মোৰ মোবাইলত চাৰ্জ কম আছিলে, তেতিয়া মই জাহাজত ধুনীয়াকৈ অলপ টাইম চাৰ্জ দি লৈছোঁ। মোৰ বহুত ভাল লাগিছে যে জাহাজতো চাৰ্জ দিব পাৰে, ইমান সুবিধা আছে। এইটো ব্ৰহ্মপুত্ৰ নদী, কিন্তু দেখাত সাগৰ যেন লাগিছে। তো চাওক কিমান ডাঙৰ, আৰু এইফালে গাড়ীবিলাক বাইকবিলাক উঠি আছে ধুনীয়াকৈ। এই ফেৰীখন চাওক কেনেকৈ মাজত ঘূৰাই আছে, কাৰণ পাৰলৈ আহি ঘূৰাব নোৱাৰে। তাৰ কাৰণে ই দূৰৰ পৰাই মাজত য'ত দ পানীতে এইটো জাহাজখন ঘূৰাই লৈছে, ঘূৰাই পিনে ই কাষ চপাই দিব। তো চাওক কেনেকৈ ঘূৰি আছে। মই দেখাত নিমাতী ঘাটৰ এই জাহাজখন চবতকৈ ডাঙৰ জাহাজ। আপোনালোকে কেতিয়াবা জাহাজৰ হৰণ বজা শুনিছেনে? এইটো হৈছে জাহাজৰ হৰণ। ময়ো ফাৰ্ষ্ট টাইম শুনিছোঁ, ভাল লাগিছে শুনি। জাহাজখনত গৈ এনেকুৱা লাগিছে এইখন কোনো ব্ৰহ্মপুত্ৰ নহয়, যে সাগৰৰ মাজত আমি ক'ৰবাত দূৰলৈ গৈ আছোঁ। জাহাজৰ পৰা নমাৰ সময়ত এটা বস্তু চালোঁ যে এই যে খুঁটা দুটা আছে, দুফালে দুটা খুঁটা আছে, এইটো জাহাজৰ পৰা সেইটো জাহাজলৈ এই জাহাজখন বান্ধি ৰাখিছে। চাইছেনে কিমান ডাঙৰ শকত ৰছীৰে। আৰু আমি এনেকা এইটো জাহাৰ পৰা সেইটো জাহাৰ পাৰ হৈ ঘাট পালোঁ। ইমানতে মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আপোনাৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু যিসকলে মোৰ চেনেলত নতুন আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ঘণ্টি বেলটো দবাই অল নটিফিকেশ্যন অন কৰি দিব। তো ইয়াতে কৈ মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। বাই বাই এণ্ড টেক কেয়াৰ।